নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা ৰেচিপি। ৰেচিপিটো হ'ল টেঙেচি টেঙাৰ সৈতে মাছৰ জোল। প্ৰথমতে টেঙেচি টেঙাৰ শিপাকেইডাল গুচাই লৈ ভালদৰে ধুই ল'লোঁ। ভালদৰে ধুই লৈ কুকাৰত দি দিলোঁ আৰু তাৰ লগতে ডাঙৰকৈ আলু এটা কাটি দিলোঁ। আলুটো দি আৰু লগতে পানী দি দিলোঁ। পানীখিনি দি এটা চিটি লগাই ল'লোঁ আৰু আলুখিনি বেলেগকৈ উঠাই ল'লোঁ। এতিয়া ফুটা থকা চৰিয়া এটাত এনেকৈ টেঙেচি টেঙাখিনি ঢালি দি দিলোঁ আৰু ঠাণ্ডা পানীৰে এনেকৈ মোহাৰি দি দিলোঁ। আৰু তলত দেখিছে নহয় সেইখিনি পানী আৰু এনেকৈ ধুনীয়াকৈ মোহাৰি দি দিলোঁ। কেৰাহীত তেল দি দিলোঁ। টেঙাৰ আঞ্জাত যিহেতু তেল বেছিকৈ নিদিয়ে সেইটো কাৰণে ময়ো অকণমান দি দিলোঁ। তেলখিনি গৰম হোৱাত পাঁচফোৰণ দি দিলোঁ। পাঁচফোৰণ দি কেঁচা জলকীয়া 3টা দি দিলোঁ। আৰু এতিয়া আলুখিনি দি দিলোঁ। আলুখিনি অকণমান লৰাই দি ইয়াত অকণমান নিমখ আৰু হালধি দি দিলোঁ। দি অকণমান ভাজিলোঁ। আলুখিনি ভাজি লৈ এতিয়া টেঙেচি টেঙাৰ পানীখিনি দি দিলোঁ। এতিয়া নিমখ দি দিওঁ। পানী অলপ বেছিকৈ দি দিলোঁ। পানী বেছিকৈ দি দিলোঁ কাৰণ যিমানে উতলিব আঞ্জাখন সিমানেই সোৱাদ হ'ব। আৰু এয়া অকণমান চাউলৰ গুড়ি পানীৰ লগত মিক্স কৰি দি দিলোঁ। এতিয়া আঞ্জাখন উতলিব লৈছে। এতিয়া মই মাছ দি দিম। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। এয়া আঞ্জাখন উতলি ধুনীয়া ডাঠ হৈ গৈছে ওপৰৰ ফালে। এয়া দেখিবলৈ ধুনীয়া হৈছে। এনেকুৱা ফাগুন চ'ত মাহত টেঙেচি টেঙা আঞ্জাখন খাব লাগে। এতিয়া পেটৰ কাৰণেও ভাল আৰু স্বাস্থ্যৰ কাৰণেও বহুত উপযোগী। এয়া হৈ গ'ল মোৰ টেঙেচি টেঙাৰ আঞ্জা। আজিলৈ আহিলোঁ, বাই।